হেল্ল' গাইজ, আসসালামু আলাইকুম। ৱেলকাম বেক টু মাই চেনেল চালমা চিম্পল লাইফ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে আছে। আজি মই ভিডিঅ' কৰিবলৈ ইচ্ছা নাছিলে, তথাপিও এখন কৰিলোঁ। কৰাৰ কাৰণটো হ'ল আপোনালোকৰ কাৰণে ফাইনেলি মই ষ্টেণ্ড কিনিলোঁ। ভিডিঅ' কৰা অকণমান হাতত লৈ কেনে কৰাটো অকণমান কষ্ট হয়, সেইকাৰণে ফাইনেলি হাজবেণ্ডে ক'লে যে এখন ষ্টেণ্ড কিনি লোৱা। চিম্পল, একেবাৰে ইমান দামী নহয়, তথাপিও কিনিলোঁ। ষ্টেণ্ড কিনিলোঁ ফাইনেলি, এতিয়া এখন কিনিলোঁ, ইচ্ছা হ'ল। তো আপোনালোকে ভিডিঅ'বিলাক চাই কিনে অকণমান আৰু উৎসাহ জগাব, তেতিয়াহে ভাল লাগিব বেছিকৈ। আৰু আজি মই আহিছিলোঁ ডক্টৰৰ ওচৰত। তো চকুৰ প্ৰব্লেম হৈছে অকণমান, মোবাইল বেছি চোৱা হৈছে চাগে, সেইকাৰণে এনেকুৱা। বহুত সৰু এখন ব্লগ বনাই আছোঁ আপোনালোকৰ কাৰণে। আৰু আজি অকণমান শ্বপিঙো কৰিলোঁ, আৰু চাফিনৰ কাৰণে এযোৰ জোতা ল'ব আছিলে। চ' জোতাযোৰ ফাইনেলি মিলি গ'ল, আৰু এইটো চাফিনৰ কাৰণে লৈ ল'লোঁ। ভালেই লাগিছে, মোৰ কেম্পাছৰ হয়। আৰু আজিৰ পৰা মুখটো দেখাত বেমাৰী দেখা গৈছে। আৰু আমি ফাইনেলি পাই গ'লোঁ ইয়াতে। কি ক'ব, ব্লুবেৰী পাইছোঁ। মই ব্লুবেৰীটোলৈ খোৱা নাই, ড্ৰাইটো খাইছোঁ, কিন্তু ইয়াতে মই পাই গৈছোঁ পূৰা একেবাৰে ফ্ৰেছ ব্লুবেৰী আৰু এভোকাডো। চ' এভোকাডো এটা ল'লোঁ এভোকাডো। মই একচুৱেলি ভাল নাপাওঁ, চাফিনে খাব খোজে, চ' চাফিনৰ কাৰণে ল'লোঁ। আৰু ইয়াৰ পৰা চাফিনৰ কাৰণে এটা টি চাৰ্ট ল'লোঁ, ল'ব আছিলে, আৰু মোজা ল'লোঁ। হ'ল আজিৰ শ্বপিং। আৰু এয়া হাজবেণ্ড আহি আছে। চ' ভিডিঅ'টো যদি অকণমান ভাল লাগি থাকে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ। আবু, তুমি কি খাই আছা? ব্ল্যাকবেরি। কি? ব্ল্যাকবেরি। ব্ল্যাকবেরি নহয়, এইটো কি খাই আছা? ব্লুবেৰী। এই সোনকালে খোৱা, টেষ্টি লাগে তোমাৰ। ব্ল্যাকবেরি টেস্টি লাগে মোৰ। ব্লুবেৰী টেষ্টি নালাগে? না, ব্লুবেরি যে ইমান ভাল নহয়। ব্লুবেরি আজি দিন যাই কিনে খাম।